নমস্কাৰ ডিআৰএছ পিক ফাৰ্ম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল। মোৰ অকণমান সৰু গাহৰি ফাৰ্মখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু ASFৰ যেনেকুৱা সংক্ৰমণ ঘটিছিলে, মই মোৰ ফাৰ্মখন কেনেকৈ ৰাখিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি ভাল পায় নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাওকচোন মই মোৰ ফাৰ্মখন কেনেকৈ প্ৰতিপালন কৰি ৰাখিছিলোঁ, আপোনালোকে চাওক। এইখনে মোৰ ফাৰ্মখন। এইটো আগষ্ট ছেপ্টেম্বৰ 25 তাৰিখে এইটো ডেট আছে, পেকিং ডেট। আৰু এইটো আছে ছেপ্টেম্বৰ 22 তাৰিখ। এইটো হৈছে 22 তাৰিখ, এইটো হৈছে 25 তাৰিখ। আপোনালোকে চাব, গঁৰালখন মেৰামতি কৰিবলৈ হৈছে। এইবোৰ গোটেই বেয়া হৈ গৈছে, হ'লেও মই যিমানখিনি পাৰোঁ তেনেকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ। যিহেতু কিছু অৰ্ধৰ নাটনি, মই গঁৰালখন ভালকৈ চফা কৰি ইয়াত পটাছ পানী মাৰোঁ আৰু বাহিৰত পাৰিলে পটাছ এইফালে বাহিৰত চূণ মাৰি দিওঁ। এইফালে চাৰিও চাইডে চূণ মাৰি দিওঁ। মই এনেকুৱা বাহিৰত চূণ, পটাছ, এইফালে আৰু চিত্ৰনলা, ফিনাইল এইবোৰ মাৰি ৰাখি আছোঁ। আৰু ভিতৰত এনেকুৱাকৈ ৰাখিছোঁ। ভিতৰত মাৰিছোঁ পটাছ পানীও ভালকৈ ধুইছোঁ আৰু ভালকৈ গাহৰিকেইটাক ভালকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ। যিহেতু আফ্ৰিকান স্বাইন ফিভাৰ যিটো বেমাৰ হৈ আছিলে, বহুত ভয়ানক। গতিকে মই কিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইমানটোৱেই মোৰ বায়'চিকিউৰিটি মেইনটেইন অকণমান কৰিছোঁ, আৰু তথাপি ভৱিষ্যতে আৰু ভালকৈ বায়'চিকিউৰিটি মেইনটেইন কৰি ৰাখিম বুলি ভাবিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, যাতে অনাগত দিনত মই আকৌ এখন ভাল ফাৰ্ম বনাবলৈ পাৰোঁ। যদি ভিডিঅ'টো ভাল পায় আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো মোৰ ছেপ্টেম্বৰ 25 তাৰিখ আছে, এইটো 22 তাৰিখ আছে।